নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এখন নতুন ভিডিঅ'লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব আগন্তুক আসাম টেটৰ বাবে উপযোগী হোৱাকৈ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ CDPৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তো আহক আমি সময় নষ্ট নকৰি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, সাইকোলজি ইংৰাজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? ক গ্ৰীক ভাষাৰ পৰা, খ লেটিন, গ ফৰাচী, ঘ উৰ্দু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গ্ৰীক ভাষাৰ পৰা। কুৱেশ্যন নম্বৰ 2, চাইকি শব্দৰ অৰ্থ হ'ল ক আচৰণ, খ ব্যৱহাৰ, গ মন, ঘ আত্মা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আত্মা। কুৱেশ্যন নম্বৰ 3, মনোবিজ্ঞান হৈছে আত্মাৰ বিজ্ঞান। কথাষাৰ কাৰ উক্তি? ক এৰিষ্টটল, খ প্লেটো, গ ৰুছো, গ ক আৰু খ দুয়োটাই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ক আৰু খ দুয়োটাই। কুৱেশ্যন নম্বৰ 4, মনোবিজ্ঞান কিহৰ বিজ্ঞান বুলি কোৱা হয়? ক মনৰ, খ আত্মাৰ, গ আচৰণৰ আৰু ঘ সচেতনতাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আচৰণৰ। ইয়াত স্পেলিংটো মিষ্টেক হৈছে, এইটো আচৰণৰ হ'ব। কুৱেশ্যন নম্বৰ 5, শিক্ষাৰ অধ্যয়ন সমাজমুখী কিন্তু মনোবিজ্ঞানৰ অধ্যয়ন ব্যক্তিমুখী। কথাষাৰ ক সঁচা, খ মিছা, গ আংশিক সঁচা, ঘ আংশিক মিছা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক সঁচা। কুৱেশ্যন নম্বৰ 6, আধুনিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ স্বৰূপে জনা যায়। ক ৰুছো, খ মণ্টেছৰী, গ পেভলভ, ঘ হেনৰিক পেষ্টালজি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ হেনৰিক পেষ্টালজি। কুৱেশ্যন নম্বৰ 7, মৌলিক শিক্ষা গ্ৰন্থ এমিলৰ ৰচক কোন? ক পাৰ্চিনান, খ ৰুছো, গ আদামছ, ঘ পেষ্টালজি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰুছো। কুৱেশ্যন নম্বৰ 8, শিক্ষাত পুৰস্কাৰ আৰু শাস্তি নীতিৰ ভিত্তি হ'ল? ক প্ৰস্তুতি নীতি, খ ফলাফল নীতি, গ অনুশীলন নীতি, ঘ ব্যৱহাৰৰ নীতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ফলাফলৰ নীতি। কুৱেশ্যন নম্বৰ 9, মোক এটি শিশু দিয়ক, আপুনি যেনেকুৱা বিচাৰে তেনেকুৱাকৈ গঢ় দিম। উক্তিটো ক পৰিৱেশবাদৰ সমৰ্থক, গ বংশগতিৰ সমৰ্থক, গ ওপৰৰ দুয়োটাই, ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পৰিৱেশবাদৰ সমৰ্থকসকলে এই কথাটো কৈছিল। কুৱেশ্যন নম্বৰ 10, শ্ৰেণীকোঠাত শিক্ষণৰ বাবে কি প্ৰয়োজন? ক অভিজ্ঞ শিক্ষক, খ উপযুক্ত শৈক্ষিক পৰিৱেশ, গ শিক্ষাৰ্থীৰ আগ্ৰহ, ঘ ওপৰৰ সকলো। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো শিক্ষকৰ দক্ষতা নহয়? ক সৎচৰিত্ৰ, খ ৰসবোধ, গ জ্ঞান পিপাসা, ঘ আত্মকেন্দ্ৰিকতা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ আত্মকেন্দ্ৰিকতা। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো মনোযোগৰ বাহ্যিক কাৰক নহয়? ক পৰিৱৰ্তন, খ গোপনীয়তা, গ আৱেগ, ঘ বৈসাদৃশ্য। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আৱেগ। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি এখন ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।